সৰ্বাধিক সংখ্যক মেটছত 6 কোবাই মেটচ ফিনিশ কৰি অভিলেখ গঢ়া খেলুৱৈগৰাকী হৈছে মহেন্দ্ৰ সিং ধোনী। ভাৰতীয় ক্ৰিকেট দলক ICC ৰেংকিঙৰ টেষ্টত প্ৰথম স্থানত উপনীত কৰোৱা প্ৰথমগৰাকী অধিনায়ক হৈছে মহেন্দ্ৰ সিং ধোনী। এদিনীয়া আৰু T20 বিশ্বকাপ জয়লাভ কৰা ধোনী হৈছে একমাত্ৰ অধিনায়ক। নমস্কাৰ, মই জানটিয়ে খেল সংবাদৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি লৈ আহিছোঁ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱা মহেন্দ্ৰ সিং ধোনীৰ কেইবাটাও আকৰ্ষণীয় ৰেকৰ্ডছৰ কথা। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিলে। স্বাধীনতা দিৱসৰ দিনা সন্ধিয়া তেওঁ অৱসৰৰ কথা ঘোষণা কৰে। ধোনীয়ে নিজৰ 15 বছৰীয়া ক্ৰিকেট কেৰিয়াৰত কেইবাটাও ৰেকৰ্ডছ গঢ়ি থৈছে আৰু তাৰেই কেইটামান আকৰ্ষণীয় ৰেকৰ্ডছ বাছনি কৰি আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। গতিকে শেষলৈকে চাই থাকিব এই ভিডিঅ'। উইকেট টেকাৰ ধোনী। হয়, ধোনীয়ে বলিং কৰি উইকেটো লৈছে। ধোনী যদিও বেটছমেন হিচাপে পৰিচিত আৰু টিমত উইকেট কিপাৰ বেটছমেন হিচাপে খেলিছিল, তথাপি তেওঁ টেষ্ট ক্ৰিকেটত 7 বাৰ আৰু এদিনীয়া 2 বাৰ বলিং কৰিছিল আৰু ওৱান ডে ইণ্টাৰনেশ্যনেল খেলত এটা উইকেটো লাভ কৰিছিল। 2009 চনৰ চেম্পিয়নছ ট্ৰফিৰ এখন খেলত তেওঁ ৱেষ্ট ইণ্ডিজৰ বেটছমেন ট্ৰেভিছ ডলিনক বল্ড আউট কৰিছিল। নেক্সট ৰেকৰ্ডলৈ আহিছোঁ। এদিনীয়া আৰু T20 বিশ্বকাপ জয়লাভ কৰা একমাত্ৰ অধিনায়ক হৈছে ধোনী। হয়, মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ICCৰ 3টা ট্ৰফি অৰ্থাৎ 2007 চনৰ T20 বিশ্বকাপ আৰু 2011 চনৰ এদিনীয়া বিশ্বকাপৰ লগতে ICC চেম্পিয়নছ ট্ৰফিও জয়লাভ কৰিছে। এনে ৰেকৰ্ডছ গঢ়া ধোনী হৈছে বিশ্বৰ একমাত্ৰ অধিনায়ক। আন এক ৰেকৰ্ডলৈ আহিছোঁ। বিশ্বকাপৰ ফাইনেলত 6 কোবোৱা বেটখন 1 কোটি টকাত নিলাম। ভাৰতীয় দলটোৱে মাহিৰ নেতৃত্বতে দ্বিতীয়বাৰৰ বাবে 2011 চনত বিশ্বকাপ জয়লাভ কৰিছিল। ফাইনেল মেটছখনৰ কঠিন সময়ত শ্ৰীলংকাৰ বিৰুদ্ধে ধোনীয়ে নট আউট হৈ 91 ৰানৰ ইনিংছ খেলা বেটখন কেইবছৰমান পূৰ্বে সৰ্বাধিক দামত বিক্ৰী হৈছিল। জানিব পৰা মতে ধোনীৰ সেই বেটখন নিলামত 1 লাখ পাউণ্ড অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় 1 কোটি টকাত বিক্ৰী হয়। মহেন্দ্ৰ সিং ধোনীৰ আন এক ৰেকৰ্ডলৈ আহিছোঁ। সৰ্বাধিক সংখ্যক মেটছত 6 কোবাই মেটচ ফিনিছ কৰি ৰেকৰ্ড গঢ়িছে ধোনীয়ে। হয়, বেষ্ট ফিনিচাৰ হিচাপে পৰিচিত ধোনীয়ে 6 কোবাই সৰ্বাধিক 9খন মেটচ সমাপ্ত কৰি জয়লাভ কৰিছে। এনে ৰেকৰ্ডছ গঢ়া ধোনী হৈছে একমাত্ৰ খেলুৱৈ। আনহাতে সামগ্ৰিকভাৱে যদি ছিক্সাৰৰ কথা কোৱা হয়, তেন্তে ধোনীয়ে ক্ৰিকেটৰ 3টা ফৰ্মেট অৰ্থাৎ এদিনীয়া, T20 আৰু টেষ্টৰ মুঠ 538খন খেলত ধোনীৰ ছিক্সাৰৰ সংখ্যা হৈছে 359টা। অৱশ্যে বিশ্বৰ এই তালিকাৰ 5ম স্থানত আছে ধোনী। আন এক ৰেকৰ্ডলৈ আহিছোঁ। সৰ্বাধিকবাৰ IPLৰ ফাইনেলত অৱতীৰ্ণ হোৱা খেলুৱৈ হৈছে ধোনী। হয়, ধোনী হৈছে সৰ্বাধিক 9 বাৰকৈ IPLৰ ফাইনেল খেলা একমাত্ৰ খেলুৱৈ। আনহাতে তেওঁ অধিনায়ক হিচাপে সৰ্বাধিক 174খন IPL মেটচ খেলিছে। ইয়াৰ উপৰি অধিনায়ক হিচাপে তেওঁ 104খন মেটছত জয়লাভো কৰিছে। আন এক গুৰুত্বপূৰ্ণ ৰেকৰ্ড। ভাৰতীয় দলক টেষ্টত 1 নম্বৰ স্থানলৈ উন্নীত কৰোৱা প্ৰথমগৰাকী অধিনায়ক হৈছে ধোনী। ধোনীৰ নেতৃত্বতে ভাৰতে 2009 চনত টেষ্ট ৰেংকিঙত 1 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এনে ক্ষেত্ৰত ধোনী হৈছে প্ৰথমগৰাকী ভাৰতীয় অধিনায়ক। উল্লেখ্য যে ধোনীয়ে 2014 চনৰ 30 ডিচেম্বৰ তাৰিখে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। খেল সংবাদে বাছনি কৰি উলিওৱা ধোনীৰ আন এটা ৰেকৰ্ড হৈছে এদিনীয়া ক্ৰিকেটত কম সময়ৰ ভিতৰত 1 নম্বৰ স্থান লাভ কৰা খেলুৱৈ হৈছে ধোনী। হয়, ধোনী ICC এদিনীয়া ৰেংকিঙত সকলোতকৈ কম অৰ্থাৎ মাত্ৰ 42টা ইনিংছ খেলাৰ পিছতে 2008 চনত 1 নম্বৰ বেটছমেনৰ স্থান লাভ কৰিছিল। ধোনীৰ এই ৰেকৰ্ড 15 বছৰ পিছতো অটুট আছে। ধোনীয়ে পাকিস্তানৰ বিৰুদ্ধে 148 আৰু শ্ৰীলংকাৰ বিৰুদ্ধে 183 ৰান কৰাৰ পিছতে এই কৃতিত্বৰ অধিকাৰী হৈছিল। আৰু এয়া আছিল খেল সংবাদে বাছনি কৰা মহেন্দ্ৰ সিং ধোনীৰ মাত্ৰ কেইটামান ৰেকৰ্ডছে। এইসমূহ ৰেকৰ্ডছৰ উপৰিও ক্ৰিকেট কেৰিয়াৰত ধোনীয়ে গঢ়ি থৈ গৈছে বহুকেইটা ৰেকৰ্ডছ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব, লগতে খেল সংবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।